ফ্ৰেণ্ডছ, ফাইনেলি ইহঁতৰ এক্সাম খতম। তো আজি ভাবিছোঁ অকণমান এতিয়া ওলাই যাওঁগৈ ইহঁতকেইটাক লৈ মেলি, আৰু পূজাৰো বতৰ, তো ইহঁত ওলাই কিনে ভালো পাব এতিয়া। তো এতিয়া আমি এনেকৈ গোটেইকেইটা বাহিৰত ওলাই যাবলৈ ৰেডি হৈছোঁ। তো আহক আজি আপোনালোকৰ লগত ময়ো ফুৰিবলৈ যাওঁ। সেয়া লাইটটো অফ কৰি মেলি মই ঘৰৰ পৰা ওলাব আৰম্ভ কৰিছোঁ। তো ইয়াত যদি কিবা ভুল হৈছে আপোনালোকে বেয়া নাপাব, চৰি। তো উঠি আমি এতিয়া গৈ আছোঁ। গাড়ীত উঠাৰলৈকে ক'ত যাম সেইটো ভাবি পোৱা নাছিলোঁ, কিন্তু ভিতৰত ইমানেই যাম যে তো আমি বেছি দূৰলৈকে নাযাওঁ বুলি ভাবিলোঁ ইহঁতৰ খেলাও হৈ যাব, খোৱাও হৈ যাব। সেয়েহে আমি চেণ্ট্ৰেল মলত সোমালোঁ। তো আমি এনেকৈ গৈ আছোঁ। কিছু মণ্ডপত দুৰ্গা মাৰ প্ৰতিমা বহাইছে আৰু কিছুখিনিত বহোৱা নাই, লৈ যোৱা দেখিছিলোঁ। তো বহাব চাগে মষ্ট প্ৰবাবলি অহাকালিলৈকে। তো আমি এনেকৈ গৈ আছোঁ। ধুনীয়া লাইটিং কৰিছে পূজাৰ কাৰণে। গুৱাহাটীখন বৰ ধুনীয়া কৰিছে ফুৰিবলৈ, কিন্তু পূজাত যে জাম হ'ব আৰু সেইটো আৰু ক'ব নালাগে বাৰু। খোজকাঢ়িও বাৰু ভাল লাগিব, ধুনীয়া সজাইছে যিহেতু গুৱাহাটীখন। তো এনেকৈ আমি গৈ আছোঁ আৰু চেণ্ট্ৰেল মললৈকে। আহক আপোনালোকেও মোৰ লগে লগে। কি ধুনীয়া ব্ৰিজখন সজাইছে। আমি চেণ্ট্ৰেল মল আহি পালোঁ। এতিয়া আহি ইহঁতকেইটাক অকণমান এনেকৈ খেলিবলৈ দিছোঁ। এই এতিয়া বাইক চলাই আছে। তো ইয়াত মানুহ প্ৰায় হৈছে। ইয়াত মানুহৰ অকণমান ভিৰ লাগিছে পূজা বুলি। পূজা ফিল্ডটো আহিছে আৰু বৰ্তমান ইয়াত। আহকচোন আৰু অকণমান দোকান বজাৰ আপোনালোকক মই দেখুৱাই আছোঁ। আহক মোৰ লগত চাবলৈ। বদমাছে এতিয়া ইয়াত বাইকৰ মজা লৈ আছে। এই তাক দেখি এতিয়া এইও ইয়াত দোকানবোৰ বৰ ধুনীয়াকৈ সজাইছে, কিন্তু এনেই মানুহ হৈছে যেনিবা, কিন্তু দোকানত ইমান কাষ্টমাৰ নাই। এনেই ফুৰা মানুহ বহুত হৈছে তাত, কিন্তু তাত কাষ্টমাৰ দোকানবিলাকত খুব বেছি দেখা যোৱা নগ'ল। দুই এটা মানুহে তাৰ পৰা কিনা দেখিলোঁ, কিন্তু বৰ ধুনীয়াকৈ সজাইছে দুৰ্গা পূজা বুলি। তো এনেকৈ আমি ছেকেণ্ড ফ্ল'ৰৰ ফালে আহিলোঁ। ইয়াতো এনেকৈ শ্বপিং মলেই হয় গোটেই, আৰু দোকান হয় কাপোৰৰ। আহকচোন, ইয়াতনো আৰু কি আছে এনেকুৱা ধৰণৰ দোকানবিলাক আছে, আপোনালোকক দেখুৱাই দিম বাৰু। মানুহ ইমান বেছি নাই বাৰু এতিয়া, কাৰণ এইবিলাক শ্বপিঙত কষ্টলিও হয় ন। ফেঞ্চি বজাৰৰ মজাটো বেলেগ হয় বজাৰৰ। এইবিলাকত শ্বপিঙৰ মজা নহয়, ফুৰাহে মজাহে আছে। ফটো ভিডিঅ'ছ এইবিলাকৰ তাত যেনিবা ৰিলায়েন্স ডিজিটেলৰ ইয়াতে এখন ধুনীয়া মাৰ্কেট আছে বাৰু। তাত আপুনি ভাল মোবাইলে হওক, টিভিয়ে হওক, তেনেকুৱা ধৰণৰ বস্তুৱে নহওক কিয় চবেই পোৱা যায়। দোকান বহুত, মানুহ কম। আমাৰ কাৰণে বেষ্ট ফেঞ্চি বজাৰ। ৱেডিঙৰ কাৰণে ভাল বাৰু, বিয়া চিয়াৰ কাৰণে।
এইটো 3rd ফ্ল'ৰ। তো এতিয়া আমি এনেকৈ নামি গৈ আছোঁ। তো আমি এনেকৈ নামি গৈ আছোঁ, বেটি আৰু মই। ইহঁতকেইটা তলত মাছাজ লৈ আছে, ঘূৰি আছে, ফুৰি আছে। তো আমি দুটা এনেকৈ অকণমান শ্বপিং মলটো ঘূৰালোঁ আপোনালোকৰ কাৰণে। ইয়াত দুৰ্গা মাৰ প্ৰতিমাটো বৰ ধুনীয়াকৈ সজাইছে, আৰু ইয়াক ইমান ধুনীয়া লাইটিং কৰিছে নহয়, সেইটো কাৰণে ভাল লাগে অকণমান গৈ এতিয়া, যিহেতু দুৰ্গা পূজাৰ সময়। তো আহিব আপোনালোকে এবাৰ দুৰ্গা মাক চাই ইয়াত যাব। চেণ্ট্ৰেল মলখন ইমান ধুনীয়াকৈ সজাইছে। তো ইয়াতে অকণমান এতিয়া খেলিব, ইয়াত এনেকুৱা খেলা ধূলা অকণমান কিবা আছে, ৰেলগাড়ী আছে, কিবা আছে। তো ইয়াত পূজাৰ মণ্ডপটো বৰ ধুনীয়া সজোৱা হৈছে। ইয়াতে এতিয়া ইয়াত খেলিব। আৰু ইয়াতে ভিতৰত শ্বপিং মল, বাহিৰত অকণমান ল'ৰা ছোৱালীৰ এক্টিভিটিৰ কাৰণে অকণমান খেলা ধূলা বস্তু বনোৱা হৈছে। এইটোত খেলিলে, তো খেলা হ'ল সিহঁতৰ, খেলানো কি 5 মিনিট। তাৰপিছত এবাৰ উঠি গ'ল, বাছখনত উঠে বোলেচোন, সেইবিলাকে আৰু দেখিলেই হ'ল ন ইহঁতৰ। তো এইবাৰ ইহঁতে এইখনত উঠে, তো আকৌ মই ইহঁতৰ পিছে পিছে যাবই লাগিব, ভয় লাগে। এইয়া মোৰ আইচক্ৰীম আহি গ'ল। ইয়াতে এতিয়া এই বাছত উঠি এনেকৈ ঘূৰি আছে, তাৰে পিছে পিছে মই ঘূৰি আছোঁ। ফুৰা নহয়, ঘূৰা হয় ইহঁতৰ লগত পিছে পিছে। নিজৰ কাম বন নোহোৱা মানুহৰ নিচিনা। আমি এনেকৈ চেণ্টাৰ ট্ৰেইনত ঘূৰিলোঁ আৰু অকণমান। তো এনেকৈ আমি ট্ৰেইনত মজা লৈ আছোঁ, আইচক্ৰীম খাই খাই। আগত বাপেক পুতেক বহিছে, পিছত আমি দুটা। তো ইহঁত কেইটা, ইয়াত মোমায়েক, ল'ৰা আৰু বাপেক, আৰু পিছত আমি কেইটা। তো আমিও ইহঁতৰ লগত আজি চেণ্ডেল ঘৰত ট্ৰেইনত উঠি মজা ল'লোঁ। ধুনীয়া লাগিলে, এনেকৈ কষ্ট কৰোঁ, আবেলি যেতিয়া ইহঁতৰ লগত এনেকৈ ওলাই আহোঁ, অকণমান ভাল লাগে মনটো। আৰু নিজেও গুচি যাওঁ অকণমান নিজৰ চাবলৈ মন যায় দিয়কচোন, কাৰণো মন নাযায় সৰু পানীলৈ যাবলৈ। মজা ল'লোঁ, তো হৈ গ'ল আমাৰ এতিয়া মজালে। এতিয়া এৰিলোঁ, আকৌ নেক্সট এটা বেলেগ। তো ইহঁতৰ লগত খেলি মেলি ইমান ভোক লাগিলে, আকৌ ৰাতিও হৈ আহিলে ইফালে। তো আমি ভাবিলোঁ ডিনাৰটো বাহিৰতে কৰি যাওঁ। তো আমি এনেকৈ তেহজীৱত সোমাই মেলি তাত অকণমান খোৱা লোৱা কৰি ঘৰলৈ গুচি আহিলোঁ আৰু। ব্লগটি চাই যদি আপোনালোকৰ ভাল লাগিছে, কমেণ্ট কৰি জনাব, লাইক কৰি দিব, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাৰু এৰিলোঁ, আকৌ এটা নতুন ব্লগত লগ পাম আপোনালোকক। তো এতিয়া আমি এনেকৈ আহিলোঁ আৰু। এতিয়া আজিলৈ বাই বাই, গুড নাইট, চুইট ড্ৰিমছ, টেক কেয়াৰ।